মই শ্ৰী মৌচুমী বৰাই ঝুমুৰা কলা কেন্দ্ৰৰ ইউটিউব চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। যোৱাকালি অনুষ্ঠিত হৈ যোৱা সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে ঝুমুৰা কলা কেন্দ্ৰৰ যি এক সৰু অনুষ্ঠান আপোনালোকে উপভোগ কৰিলে তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি এতিয়া মই শলাগৰ শৰাই আগবঢ়াবলৈ ওলাইছো। প্ৰথমে ঝুমুৰা কলা কেন্দ্ৰৰ সভাপতি মহোদয় শ্ৰীযুত নীলকান্ত বৰাদেৱলৈ ধন্যবাদ জ্ঞাপন কৰিছো তেওঁ সুন্দৰকৈ অনুষ্ঠানটি আৰম্ভণি কৰাৰ বাবে। লগতে ঝুমুৰা কলা কেন্দ্ৰৰ সকলো ছাত্ৰ ছাত্ৰী তথা অভিভাৱকলৈ মোৰ আন্তৰিক শুভকামনা তথা ধন্যবাদ জ্ঞাপন কৰিছো। তৃতীয়তে ঝুমুৰা কলা কেন্দ্ৰলৈ অনলাইনভাৱে অনুষ্ঠিত কৰা সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসলৈ আমন্ত্ৰণ জনোৱা প্ৰত্যেকগৰাকী স্বনামধন্য ব্যক্তিলৈ মই শলাগৰ শৰাই আগবঢ়াবলৈ ওলাইছো। মোৰ সত্ৰীয়া নাচৰ গুৰু তথা সত্ৰীয়া সংস্কৃতিৰ সাধক শ্ৰদ্ধাৰ শ্ৰীযুত গোবিন্দ শইকীয়া বৰবায়ন দেৱলৈ ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছো। নৃত্য প্ৰতিয়সী তথা সংগীত সত্ৰৰ অধ্যক্ষা মহোদয়া শ্ৰীমতী ৰঞ্জুমণি শইকীয়া বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছো। তৃতীয়তে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লোকনৃত্য আৰু লোকগীতৰ গুৰু তথা মোৰ মৰমৰ শ্ৰদ্ধাৰ শ্ৰীমতী জিনা ৰাজকুমাৰী বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছো। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্যশিল্পী মৰমৰ সন্মানীয় শ্ৰীমতী ড্ৰিমলি গগৈ বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছো। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তথা বিছমিল্লা খাঁ সন্মানেৰে সন্মানিত শ্ৰদ্ধাৰ মোৰ মৰমৰ শ্ৰীমতী মৃণান্দা বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় পৰিৱেশ কলা বিভাগৰ অধ্যক্ষ মুৰব্বী তথা সত্ৰীয় সংস্কৃতিৰ সাধক লগতে এগৰাকী সত্ৰীয়া শিল্পী শ্ৰদ্ধাৰ শ্ৰীযুত দীপাংকৰ দত্ত ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছো। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সম্প্ৰচাৰণ কাৰ্যবাহী বিষয়া তথা বিশিষ্ট নাট্যকাৰ সন্মানীয় শ্ৰীযুত ঋতুপৰ্ণ দাস ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছো। জ্যেষ্ঠ সাংবাদিক নৃত্য নাট্য কবিতা নিবন্ধকাৰ নাট্যকাৰ শ্ৰদ্ধাৰ শ্ৰীযুত অতুল দত্ত ডাঙৰীয়ালৈও মই ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ এই সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসলৈ আমন্ত্ৰিত অতিথিসকললৈ মই আমাৰ ঝুমুৰা কলা কেন্দ্ৰৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। প্ৰত্যেকজনৰে সুস্বাস্থ্য কামনা কৰিলো। ভগৱানে যেন সদায় তেওঁলোকক নিজ নিজ কৰ্মৰ যোগেদি অসমৰ লগতে বিশ্বতে যাতে একোটি উজ্জ্বল তৰা হৈ জিলিকি থাকিব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। এইবাৰ ধন্যবাদ জ্ঞাপন কৰিবলৈ ওলাইছো মোৰ অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে প্ৰথম দিনৰ পৰাই গৌৰৱ হাজৰিকা আৰু মূৰ্ছনা মহন্ত দুয়োগৰাকী সুনিপুণ নৃত্যশিল্পী। তেওঁলোকে এনেকৈ তেওঁলোকৰ এটি অনুষ্ঠান সূত্ৰধাৰৰ লগত তেওঁলোক খুব জড়িত। তেওঁলোকে খুব কণ ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে তেওঁলোকে নৃত্য শিক্ষা দি আহিছে। আৰু গৌৰৱ হাজৰিকা মোৰ বন্ধুসম তেওঁৰ সুযোগ্য পত্নী মূৰ্ছনা মহন্ত হাজৰিকা মোৰ ভণ্টি। আমি আচলতে পৰিৱেশ কলা বিভাগৰ ছাত্ৰী হিচাপে বা ছাত্ৰ হিচাপে তেওঁলোক আমাৰ যি বন্ধুত্ব গঢ়ি উঠিছিলে তেতিয়াৰ পৰাই মই তেওঁলোকৰ লগত জড়িত হৈ আছো আৰু তেওঁলোকো মোৰ লগত সদায় জড়িত হৈ আছে। এই অনুষ্ঠানটিৰ যি যোৱাকালি আপোনালোকে অনুষ্ঠান উপভোগ কৰিলে সেয়া একমাত্ৰ সম্ভৱ হৈ উঠিছে গৌৰৱ আৰু মূৰ্ছনাৰ কাৰণে। কাৰণ প্ৰতিটো মুহূৰ্তত প্ৰতিটো সৰু সৰু কথা মই তেওঁলোকৰ লগত আলোচনা কৰিছিলো আৰু আলোচনাৰ মাধ্যমেৰে যেনেকৈ কৰিবলৈ কৈছিলে মই আচলতে তেনেকৈ তেওঁক সহায় কৰিছো। ইমান এটা সংকটৰ সময় আমি অহা যোৱা কৰিব নোৱাৰো। আমাৰ বিজুলী বাতিৰ কিছুমান প্ৰব্লেম হয়, নেটৱৰ্কৰ কিছুমান প্ৰব্লেম হয়। তাৰ মাজতো গৌৰৱ আৰু মূৰ্ছনাই ইমান ধৈৰ্য সহকাৰে মোৰ এই অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ সহায় সহযোগিতা কৰিছে। গতিকে তেওঁলোকলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। তেওঁলোক দুজনৰ অবিহনে মই এই অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিলোহেঁতেন। সংস্কৃতিৰ পথাৰখনত তেওঁলোক দুয়োগৰাকী নৃত্যশিল্পীৰ লগতে তেওঁলোকে সংস্কৃতিৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। তেওঁলোক দুয়োগৰাকীলৈ মোৰ মৰম আৰু শ্ৰদ্ধা জনাইছো জ্ঞাপন কৰিছো তেওঁলোকলৈ। লগতে তেওঁলোকে ৰাতি 2টা বজালৈকে 3টা বজালৈকে মই গৌৰৱৰ লগত এই বিষয়ে আলোচনা কৰো। আচলতে এই অনুষ্ঠানটি যদিও দেখিবলৈ 1 ঘণ্টাৰ কিন্তু আমি এমাহ জোৰা কষ্ট কৰিবলগীয়া হৈছে। গৌৰৱে সদায় পজিটিভ এটা মোক উত্তৰ দিয়ে যে একো চিন্তা নকৰিবা, আমি আছো, তুমি আগবাঢ়া, আমি লগতে আমি একেলগে আগুৱাই যাম। এই যে মই আগুৱাই যাওঁ বা আমি আগুৱাই যাওঁ তেওঁলোকৰ যি এটা মূল মন্ত্ৰ আছে সেয়া আচলতে ময়ো তাৰ মাজত সোমাই পৰিছো। আচলতে আমি যাওঁ আগুৱাই।
এয়া হৈছে সূত্ৰধাৰৰ মূল মন্ত্ৰ সূত্ৰধাৰ হৈছে তেওঁলোকৰ এটি অনুষ্ঠান আপোনালোকে ইউটিউব চেনেলৰ জৰিয়তে তেওঁলোকৰ এই অনুষ্ঠানটি সাবস্ক্ৰাইব কৰিব আপোনালোকে দেখিবলৈ পাব গৌৰৱ মুঠনাই কেনেকৈ এই সংস্কৃতি পথাৰখনৰ লগত জড়িত হৈছে গতিকে ঝুমুৰা কলা কেন্দ্ৰৰ এই সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে তেওঁলোকে যি মোৰ সহায় সহযোগিতা কৰিলে মই মৌচুমী বৰা আৰু মোৰ ঝুমুৰা কলা কেন্দ্ৰ পৰিয়ালৰ তৰফৰ পৰা তেওঁলোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আচলতে আমি সদায় তেওঁলোকৰ লগত এনেকৈ কাম কৰিবলৈ পালে আচলতে আমি নিজকে সুখী অনুভৱ কৰিম আৰু তেওঁলোকলৈ মৰম জনাই মই তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছো শেষত মই মোৰ মা দেউতা ভাইটি ভণ্টি বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষী সকলৰ লগতে জ্যেষ্ঠজনলৈ আমাৰ ঝুমুৰা কলা কেন্দ্ৰৰ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জনাইছো সামাজিক মাধ্যম ফেচবুক ইউটিউবৰ জৰিয়তে বিভিন্নজনে শুভেচ্ছা বাণী আমালৈ প্ৰেৰণ কৰিছে তেওঁলোকলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছো এনেকৈ আমাক সদায় সহায় সহযোগিতা কৰি যায় যেন অতি সোনকালে দেশখনলৈ আগৰ দৰে পৰিস্থিতি ঘূৰি আহক আমি সকলোৱে আগৰ দৰে কোনো বাধা ভয় শংকা নোহোৱাকৈ মুক্ত মনে চলাচল কৰিব পাৰো যাতে তাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু ঝুমুৰা কলা কেন্দ্ৰৰ প্ৰত্যেক সদস্যই সুস্বাস্থ্য কামনা কৰি আজি অনুষ্ঠানৰ শলাগৰ শৰাইৰে বিদায় মাগিছো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ